অন্য এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অসমীয়া উচ্চমানৰ পাঠ্যক্ৰম Core-12 অসমীয়া ভাষাৰ উচ্চাৰিত উষ্ম বৰ্ণ কেইটা আৰু কি এখন তালিকাসহ দেখুৱাই এই উষ্ম বৰ্ণকেইটাৰ আদি মধ্য আৰু অন্ত অৱস্থানত বিৰোধ বিচাৰ কৰি এটা উদাহৰণ দাঙি ধৰা। তোমালোকে ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাবা। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। উষ্মধ্বনি নিয়তভাগ ধ্বনিৰ এটা উপভাষ। কিছুমান নিয়তভাগ ধ্বনি উচ্চাৰণ কৰোঁতে বায়ু নিৰ্গমনৰ পথ অতি সংকীৰ্ণ হয়, ফলত নিৰ্গত হোৱা বায়ুৰ সোঁতত ঘৰ্ষণ হয়। এই ঘৰ্ষণৰ ফলত উত্তাপৰ সৃষ্টি হয় আৰু এই উত্তাপে বায়ুৰ সোঁতটো উত্তাপ কৰি তোলে। সেয়ে এইদৰে উচ্চাৰিত হোৱা ধ্বনিবোৰক উষ্ম বা উত্তপ্ত ধ্বনি বোলা হয়। বায়ু প্ৰবাহত ঘৰ্ষণৰ সৃষ্টি হয় বাবে উষ্ম ধ্বনিবোৰক সৃষ্টিধ্বনি বুলিও কোৱা হয়। অসমীয়া ভাষাত উচ্চাৰিত উষ্ম ধ্বনিকেইটা এনেধৰণৰ: প্ৰথম চ, অন্তস্থ জ, মূৰ্ধন্য ষ আৰু হ। এই উষ্ম ধ্বনিকেইটা তলত তালিকা কৰি দেখুওৱা হ'ল। তোমালোকে তালিকাখন ভালদৰে চাই ল'বা। মই বিশেষ তালিকাখনৰ বিষয়ে নকওঁ। তলত এই উষ্ম বৰ্ণকেইটাৰ আদ্য, মধ্য আৰু অন্ত অৱস্থানত বিৰোধ বিচাৰ কৰি দেখুওৱা হৈছে। আদ্য অৱস্থানত বিৰোধ: প্ৰথম চ, অন্তস্থ জ, মূৰ্ধন্য ষ, হ। ক আহিলে অভিন্ন পৰিৱেশ অৰ। আদ্য মানে হৈছে আগত, সন্মুখত। ইয়াত চাবা ক'ত কেনেদৰে বিৰোধ হৈছে মই ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকক মই পঢ়ি দিছোঁ, তোমালোকে চাই ল'লে বুজি পাবা। এতিয়া চৰ হৈছে অন্তস্থ জৰ হৈছে খৰ, হৰ। এনেকৈ আগত হৈছে প্ৰথম চটোৰ লগত অৰ হৈ চৰ হৈছে, অন্তস্থ জটোৰ লগত অৰ হৈ জৰ হৈছে, মূৰ্ধন্য খটোৰ লগত অৰ হৈ খৰ হৈছে আৰু খ লগত অৰ হৈ হৰ হৈছে। এতিয়া ঠিক তেনেদৰে চাবা অভিন্ন পৰিৱেশত আল। এতিয়া চাল, জাল, খাল, হাল। এতিয়া সেই উষ্ম বৰ্ণখিনিৰ লগত আল যোগ হৈ এই চাল, জাল, খাল, হাল হৈছে। মধ্য অৱস্থানত বিৰোধ: অভিন্ন পৰিৱেশত এআল। এতিয়া চাবা এচাল, এআল, এখাল, এহাল। এতিয়া এটো সন্মুখত উচ্চাৰণ হৈ উষ্ম বৰ্ণকেইটা মাজত আহিছে, তাৰপিছতে আলটো শেষত আহিছে। এনেদৰেই বিৰোধ দেখুৱাইছে। ঠিক তেনেদৰে খত আহিছে অভিন্ন পৰিৱেশত আৰ। আটো সন্মুখত হৈছে, আৰটো শেষলৈ আহিছে, উষ্ম বৰ্ণখিনিৰ মাজত হৈছে। ঠিক তেনেদৰে ইয়াত চাবা আচাৰ, আজাৰ, আষাৰ, আহাৰ। এতিয়া চাবা আটো সন্মুখত আহিছে, উষ্ম বৰ্ণখিনি মাজত আহিছে, আৰটো শেষত আহি এনেদৰে বিৰোধ ঘটিছে। ঠিক তেনেদৰে অন্ত অৱস্থানত বিৰোধ হৈছে: প্ৰথম চ, অন্তস্থ জ, মূৰ্ধন্য খ, হ। অন্ত মানে হৈছে শেষত বিৰোধ হৈছে। তেনে অভিন্ন পৰিৱেশত পা। এতিয়া চাবা পাঁচ, পাটোৰ লগত আ আহিছে, পাঁচ। তাৰপিছতে শেষত উষ্ম বৰ্ণ হৈছে প্ৰথম চ। তাৰপৰা পাহ, পা, আ আহিছে, তাৰপৰা শেষত হৈছে উষ্ম বৰ্ণ মূৰ্ধন্য খ। ঠিক তেনেদৰে অভিন্ন পৰিৱেশত ল, লাজ, লাভ সন্মুখত আহিছে, একেবাৰে শেষত আহিছে অন্তস্থ জ। তাৰপৰা লাহ এনেদৰে দেখুৱাইছে। ঠিক তেনেদৰে অভিন্ন পৰিৱেশত কাচ আহিছে, প্ৰথম কটোৰ লগত আ হৈ প্ৰথম চ হৈছে, কাচ হৈছে। তাৰপৰা কাষ হৈছে, কটোৰ লগত আ হৈ মূৰ্ধন্য খ, কাষ হৈছে। তাৰপিছতে কাচ, কটোৰ লগত আ অন্তস্থ জ হৈ কাচ হৈছে। তাৰপৰা কাহটোৰ লগত ক, আ হৈ কাহ হৈছে। এনেদৰেই উষ্ম বৰ্ণখিনিৰ বিৰোধ বিচাৰ দেখুৱাব পাৰি।